যোৱা ভিডিঅ'ত আমি টেকটনিক প্লেটছৰ বিষয়ে আৰু টেকটনিক প্লেটছবোৰ মুভ কৰে কিয় সেই বিষয়ে জানিলোঁ ওকে আজিৰ ভিডিঅ'টো যোৱা ভিডিঅ' শেষ হোৱাৰ পৰা কণ্টিনিউ কৰিম আপুনি যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব তো আমাৰ ভিডিঅ'টোৰ মূল আলোচনাৰ বিষয়ে আছিল নৰ্থ ইষ্ট আমাৰ প্ৰিয় অসমখন কিহৰ কাৰণে আৰ্থকুৱেক ডেঞ্জাৰ এৰিয়াত পৰে অলৰাইট যোৱা ভিডিঅ'ত আমি পাইছিলোঁ 3 প্ৰকাৰ প্ৰেছাৰৰ ফলত টেকটনিক প্লেটছবোৰ মুভ কৰে আৰু সেই প্ৰেছাৰবোৰ আছিল ট্ৰান্সফৰ্ম প্ৰেছাৰ কনভাৰ্জন প্ৰেছাৰ আৰু ডাইভাৰ্জেন্ট প্ৰেছাৰ পোনপ্ৰথমতে আমি চাম কনভাৰ্জন প্ৰেছাৰত এখন প্লেটছ আন এখন প্লেটছত খুন্দা খাই সৰু প্লেটছখন ঘৰখন কৰি তললৈ সুমি যাই থাকে আপুনি ফটোত দেখা ফাল লাইনটো দুটা প্লেটছৰ মাজত কনভাৰ্জন প্ৰেছাৰৰ ফলত খুন্দা খাই ঘৰখন কৰি আছে আৰু ইয়াৰ ফলত এই ফাল লাইনৰ আশে পাশে থকা এলেকাবোৰত ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকেই ইয়াৰ পিছত আমি আলোচনা কৰিম ট্ৰান্সফৰ্ম প্ৰেছাৰত এটা প্লেটছ আন এটা প্লেটছ লগত ঘৰখন কৰি দূৰলৈ গুচি যায় আৰু এনে ট্ৰান্সফৰ্ম প্ৰেছাৰৰ ফলত বহুত মানে সঘনাই ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকেই উদাহৰণস্বৰূপে জাপানৰ টেকটনিক প্লেটছখন ট্ৰান্সফৰ্ম প্ৰেছাৰত গতি কৰি আছে আৰু সেইবাবে আপুনি জাপানত ভূমিকম্প হোৱাৰ খবৰ পাই থাকে ইয়াৰ পিছত লাষ্ট ডাইভাৰ্জেন্ট প্ৰেছাৰ এই প্ৰেছাৰত এখন প্লেটছ আন এখন প্লেটছৰ বিপৰীত দিশে গতি কৰে ডাইভাৰ্জেন্ট প্ৰেছাৰৰ ফলত ভূমিকম্প হোৱাৰ সম্ভাৱনাটো নাথাকে কিন্তু আগ্নেয়গিৰি ফুটাৰ সম্ভাৱনা থাকে এতিয়া আলোচনা কৰিম নৰ্থ ইষ্টখন ভূমিকম্প ডেঞ্জাৰ এৰিয়াত কিয় পৰে আপুনি এই ফটোখনত লক্ষ্য কৰক ফটোত যিটো ফাল্স লাইন স্প্ৰিং গ্ৰীণ কালাৰত দেখি আছে সেই ফাল লাইনৰ দুটা প্লেটছৰ মাজত ট্ৰান্সফৰ্ম প্ৰেছাৰ মানে এখন প্লেটছ আন এখন প্লেটছৰ সৈতে ঘৰ্ষণ কৰি গতি কৰি আছে আৰু ৰঙা ফাল লাইনত কনভাৰ্জন প্ৰেছাৰ মানে দুটা প্লেটছ খুন্দা খাই গতি কৰি আছে ফটোখনত আপুনি লক্ষ্য কৰিছে নৰ্থ ইষ্টৰ কাষত ট্ৰান্সফৰ্ম প্ৰেছাৰৰ দুটা প্লেটছ ঘৰ্ষণ কৰি গতি কৰি আছে আৰু অলপ আগত কনভাৰ্জন প্ৰেছাৰ মানে ইণ্ডিয়ান প্লেটছ এছিয়া প্লেটছৰ সৈতে খুন্দা মাৰি গতি কৰি আছে নৰ্থ ইষ্টৰ কাষত থকা কনভাৰ্জন প্ৰেছাৰ আৰু ট্ৰান্সফৰ্ম প্ৰেছাৰ এই দুই প্ৰেছাৰে নৰ্থ ইষ্টখনক ভূমিকম্পৰ ভয়ানক এলেকাত পেলায় বহুকেইদিনৰ আগত মই এজন জ্ঞাত ব্যক্তিৰ পৰা শুনিছিলোঁ আমাৰ নৰ্থ ইষ্টখনত মাজে মাজে সৰু সুৰাকৈ ভূমিকম্প আহি থকাটো হেনো ভাল আৰু যদিহে সৰু সুৰাকৈ ভূমিকম্প আহি নাথাকে যেতিয়া ভূমিকম্প আহিব খুব প্ৰকাণ্ডভাৱে আহিব মই যিবোৰ কথা কৈ আছোঁ মানে নৰ্থ ইষ্টৰ ভূমিকম্পক লৈ গাঁও শিয়ৰি উঠা ধৰণৰ আশা কৰোঁ আমি বৰ সেই দিন কেতিয়াও দেখা নাপাওঁ আৰু সেয়ালৈ ভগৱানৰ প্ৰাৰ্থনা ভিডিঅ' লাষ্ট ভাগত আমি নৰ্থ ইষ্টখনক বাদ দি ভাৰতৰ কোনবোৰ জাগা ভূমিকম্প ডেঞ্জাৰ এৰিয়াত পৰে সেয়ালৈ একবাৰ লক্ষ্য দিওঁ আমাৰ অসমখনক বাদ দি গুজৰাট আন্দামান নিকোবৰ জম্মু আৰু কাশ্মীৰ নাগালেণ্ড হিমাচল প্ৰদেশ বিহাৰ আৰু মণিপুৰ এইসমূহ এলেকা ভাৰতৰ সকলোতকৈ আৰ্থকুৱেক ডেঞ্জাৰ এৰিয়াত পৰে অলৰাইট এণ্ড দিছ টাইম ইন দ্য ভিডিঅ' আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব দ্য পাৰ্থ থেংক ইউ ফৰ ৱাচিং হেভ এ গুড ডে